তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এম এছ ব্লগ। তো ৰাতিপুৱা মোটামুটি এতিয়া বাজে 9:42। মই মোটামুটি ৰেডি হৈছোঁ, গা পা ধুই ৰেডি হৈছোঁ। মোক যাব লাগে এতিয়া গোৱালপাৰা। তো গোৱালপাৰা কি কাৰণত যাব লাগে জানেনে? কালি মোক থানাৰ পৰা এটা ন'টিছ আহিছে। এয়া চাওক ন'টিছটো। মই 2021 জানুৱাৰী মাহত এটা এক্সিডেণ্ট হৈছিলোঁ পিলপিলিৰ লগত। ইমান ডাঙৰ এক্সিডেণ্টো নহয়, সৰু এক্সিডেণ্ট আছিল চাগে। এই ছোৱালী এটা মানে পিলপিলিৰ পৰা পৰি গৈছে। তো সি অলপ দুখ পাইছিল, মই অলপ দুখ পাইছিলোঁ। বাকী একো ইমান ডাঙৰ এক্সিডেণ্ট নাছিল। বাট ভাবিছিলোঁ যে একো নহ'ব চাগে, কিন্তু সিহঁতে কেছ কৰিছে। তে সেই কেছৰ কালি ন'টিছ মোক থানাৰ পৰা পঠাইছে। তো আজি মোক যাব লাগে গোৱালপাৰা কোৰ্টত। তো চাওঁ কোৰ্টত কি হয়, টেনশ্যন হৈ আছে। ময়ো নাজানো কি হ'ব, ময়ো ভবাই নাছিলোঁ। কালি ন'টিছটো চাই ময়ো একচুৱেলি টেনশ্যনত আছোঁ। চাওঁ কি হয়, ময়োতো নাজানো। আপোনালোকে চাই থাকক কি হয়। জাষ্ট কোৰ্টত আহি পালোঁ। বন্ধু এজনক ফোন কৰিছোঁ, এই কোৰ্টৰে উকিল হয়। তো সি আহি আছে, চাওঁ আহিলে। টেনশ্যনটো বহুত হৈ আছে, কি হয় নাজানো। সি আহিলে কামখিনি ষ্টাৰ্ট কৰা যাব। তো আপোনালোকে চাই থাকক। কোৰ্টৰ ভিতৰত বা ভিডিঅ' বনাব দিয়ে নে নাই নাজানো। তো যিখিনি পাৰোঁ চেষ্টা কৰিম দেখুৱাবলৈ আপোনালোকে। তো জাষ্ট কোৰ্টৰ পৰা ওলালোঁ। তো কেছটো অলপ বেলেগ ধৰণৰ হ'ল। ভাবিছিলোঁ যে চাকি দি কিনে গুচি যাব পাৰিম, বাট এনেকুৱা নহ'ল। কেছটো অলপ বেলেগ ধৰণৰ হৈছে, সেইকাৰণে আকৌ জামিন ল'ব লগা অৱস্থাত কৰিলোঁ। তো চাই থাকিব। অক্টোবৰ মাহৰ 19 তাৰিখে ডেট দিছে, আহিম, কি হ'ব নাজানো। এতিয়া চব পিন্ধি আছোঁ। তো আমি এতিয়া ঘৰত যাম, আপোনালোকে চাই থাকক।